নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ ৭ মে ২০২৫ চন, অসমীয়া বহাগ মাহৰ ২৩ তাৰিখ বুধবাৰ। আজি তিথি হ'ব শুক্লা দশমী তিথি। দিনৰ 10:21 থাকিব, তাৰ পাছত একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব পূৰ্ব ফাল্গুনী নক্ষত্ৰ। সন্ধিয়া 6:18 থাকিব, তাৰ পাছত উত্তৰা ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ব্যাঘাত যোগ, মধ্যৰাতি 1:05 থাকিব, তাৰ পাছত হৰ্ষণ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, দিনৰ 10:21 থাকিব, তাৰ পাছত মনীষকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব সিংহ ৰাশি, মধ্যৰাতি 12:58 থাকিব, তাৰ পাছত কন্যা ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 4:40 আৰু সূৰ্য অস্ত যাব 5:57। আজি মৰণত মৃতকে সন্ধিয়া 6:19 পাছত এপদ দুখ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:04 পৰা 3:52 থাকিব। অভিজিত মুহূৰ্ত 10:53 পৰা 11:45 থাকিব আৰু গধূলি মুহূৰ্ত 5:45 পৰা 6:09 থাকিব। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজিৰ দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক উন্নতিৰ আশা কৰিব পাৰি। উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে, লগতে খৰচ বৃদ্ধিও হ'ব পাৰে। আজিৰ দিনটোত ঘৰত কোনো কথাত কাৰোবাৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সাৱধান হ'ব। অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট নকৰিব। আজিৰ দিনটোত প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হোৱা দেখা নাযাব। কিছু অপ্ৰত্যাশিত সমস্যাই আপোনাক নিৰাশ কৰিব পাৰে। আজিৰ দিনটোত ধৈৰ্য তথা সাহসেৰে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব মটীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কেৰিয়াৰৰ ক্ষেত্ৰত কোনো সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ৰখি থকা কোনো কাম সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব। আজিৰ দিনটোত নিবনুৱাসকলে কোনো কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। প্ৰিয়জনৰ সৈতে এক আনন্দময় দিন পাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, যদিও অধিক পৰিশ্ৰম এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ন যোগাযোগ তথা নতুন ব্যৱসায়িক পৰিকল্পনাৰ বাবে দিনটো শুভ হোৱা দেখা যাব। আপোনাৰ কৰ্মজীৱন তথা ব্যক্তিগত জীৱনত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত স্থিৰতা দেখা গৈছে, যদিও খৰচ বৃদ্ধিয়ে আমনি কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো কাৰোবাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। লগতে দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে এক সুন্দৰ দিন পাৰ কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে, সঠিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 2, ৰং হ'ব বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি পিতৃ মাতৃৰ লগত কোনো কথাত ভুল বুজাবুজি উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে লৈ তেওঁলোকৰ কথাবোৰ ভালদৰে গুৰুত্ব দিয়ক। কিবা কথাত সমস্যা হ'লে ভালদৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। আজিৰ দিনটোত বিজ্ঞান তথা কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো কোনো ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।
আজিৰ দিনটোত কোনো অপ্ৰত্যাশিত খবৰে আপোনাক হতাশ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 4, ৰং হ'ব মুগা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে। আজিৰ দিনটোত নিজৰ লক্ষ্যত স্থিৰ হ'বলৈ চেষ্টা কৰা উচিত। আজিৰ দিনটোত কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। আজিৰ দিনটোত উপাৰ্জনতকৈ খৰচ বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত কিছু এলেহুৱা ভাৱ উৎপন্ন হ'ব পাৰে। আজিৰ দিনটোত আপুনি ভিৰৰ মাজত থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটোত কিছু সমস্যা দেখা দিব পাৰে। সজাগ হ'ব তথা স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 7, ৰং হ'ব সেউজীয়া। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বহুদিন ধৰি চলি থকা কোনো কোৰ্ট কাছাৰী সম্বন্ধীয় কেছত জয়লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত মানসিকভাৱে সুস্থ তথা আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আজিৰ দিনটোত যিকোনো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত অবিবাহিতসকলে বিয়াৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ বাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো কিছু লেহেমীয়া অনুভৱ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আগতকৈ উন্নত অনুভৱ কৰিব। এই ৰাশিৰ গৰ্ভৱতী মহিলাসকলে চলা ফুৰা কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কোনো পুৰণি সম্বন্ধৰ মাজত যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। দাম্পত্য জীৱনত কিছু সৰু সুৰা সমস্যা দেখা দিব পাৰে যদিও দিনটো ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 1, ৰং হ'ব পাতল হালধীয়া। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহু দিন ধৰি চলি থকা বা ৰখি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত শত্ৰুৰ ওপৰত বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত চৰকাৰী কাম কাজৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। আজিৰ দিনটোত জ্যেষ্ঠসকলৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো উন্নতি লাভ কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো মধ্যম দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব ৰঙা। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে সম্পৰ্কবিলাক সুস্থ হোৱা দেখা যাব। নিবনুৱাসকলৰ বাবে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। আৰ্থিক ক্ষেত্ৰত শক্তিশালী অনুভৱ কৰিব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক দেখা যাব। শাৰীৰিকভাৱে শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব ৰঙা। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পুৰণি ৰখি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰৰ বাবে দিনটো লাভদায়ক হোৱা দেখা যাব। কামৰ বাবে আজি কোনো দূৰণিবতীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে। কৰ্মজীৱনত আজি কোনো বিশেষ কাৰ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যক লৈ আজিৰ দিনটোত
সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত ৰাজনীতি তথা সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো উৎসাহপূৰ্ণ হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত জীৱনসংগীৰ সহায় লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কোনো নতুন কামৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত হঠাৎ কোনো সুসংবাদ লাভ কৰিব পাৰে, যাৰ বাবে আপোনাৰ মন আনন্দিত হোৱা দেখা যাব। আজিৰ দিনটোত যাত্ৰা কৰিব লগা হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো আনন্দময় হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক তথা মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 6, ৰং হ'ব বগা। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত কাৰোবাৰ সৈতে কোনো বিবাদ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে সাৱধান হ'ব। অপ্ৰয়োজনীয় বিষয় এৰাই চলাৰ প্ৰয়োজন। আজিৰ দিনটোত কোনো প্ৰিয় বন্ধুক লগ কৰাৰ সুবিধা পাব পাৰে। আজিৰ দিনটোত পৰিয়ালবৰ্গৰ সৈতে কোনো ধাৰ্মিক স্থানলৈ যোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ বাবে দিনটো ৰোমান্টিক দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব বগা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।